হাই গাইজ, গৰম কেনেকুৱা? আৰু এই গৰমখনত আমি যাব ওলাইছোঁ এঠাইলৈ, আৰু ক'লে গৈ আছোঁ ভিডিঅ'টো আপোনালোকে চালে গম পাবই বাৰু। হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ মনটো বহুত বেছিয়ে ভাল, কাৰণ আমি গোটেই ফ্ৰেণ্ডছখিনি লগ হৈ ফুৰিবলৈ গৈ আছোঁ। আৰু এই গৰমখনত আমি লগৰ এজনীৰ কাৰণে ৰখি মৰিছোঁ। তাই আহি নাপায় ফাইনেলি তাই আহি পালে, আৰু আমি সকলোৱে লগ হৈ হাটগাঁৱত থকা KM9লৈ গ'লোঁ। আৰু তাত গৈ দেখিলোঁ যে বহুত বেছিয়ে মানুহ, সেইবাবে আমি লগালগ লোকেশ্যন চেঞ্জ কৰি দিলোঁ। তাৰপিছত আমি গ'লোঁ সোণাপুৰৰ পিনে, আৰু ফাইনেলি আমি সোণাপুৰ আহি পাই গ'লোঁ। ইয়াত আহি বেলেগ ভাল লাগক বা নালাগক, কিন্তু এটা শান্তিৰ পৰিৱেশ পাইছোঁ। বহুত বেছিয়ে ভাল লাগিছে, আমি ভালদৰে টাইম স্পেণ্ড কৰিব পাৰিছোঁ। তাৰপিছত খালোঁ আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ আগত আমি ঢেৰ ফটো উঠিছোঁ। ভাবিলোঁ ফটোখিনি আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ বাই, আকৌ নেক্সট মিনি ব্লগৰ সৈতে লগ পাম।